খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত যি আক্ৰমণ মই এইটো স্পষ্টকৈ ক'ব বিচাৰোঁ, এইটো বাংলাদেশী মানুহবিলাকেহে এনেকুৱা কৰিব পাৰে। ধৰ্ষণৰ যি এটা মানে নিচিনা টাৰ্গেট আৰু ধৰ্ষণ কৰাৰ পিছত কোনোবা যদি আলোচনা কৰিব যায় তাকো আক্ৰমণ কৰি পেলাই হত্যা কৰা। কথাটো হ'ল যে ধন আলী তালুকদাৰৰ ঘৰখন বুলডোজাৰ চলাব লাগে বুলি আমি দাবী জনাইছোঁ। আমিনা বেগম আৰু চেকবৰ আলী তেওঁলোকে যি হত্যাকাণ্ডৰ লগত ধন আলীৰ লগত একেলগে তেওঁলোকে জড়িত হ'ল বা যে ইণ্ডিজিনিয়াছ অসমৰ যে ট্ৰাইবেল বা বড়ো মানুহৰ এজন মানে ইয়াত মাৰ্ডাৰ হোৱা গৈছে যে গোৱালপাৰা জিলাত দুধনৈ থানাৰ অন্তৰ্গত বালাপাৰা গাঁৱৰ হিৰণময় কাকলাৰে তেখেতক মাৰ্ডাৰ কৰা গৈছে আৰু মাৰ্ডাৰৰ আগমুহূৰ্তত মানে ধৰ্ষণকাৰী কৰা হৈছিলে। তেখেতৰ চিষ্টাৰ আৰু তাৰ লগ যোৱা 3 মে'ত যে বিহু ফাংচন চাই ঘূৰি আহোঁতে ধৰ্ষণ কৰা হৈছিলে আৰু ধৰ্ষণ হোৱাৰ এই ঘটনাটো অলপ সোধ-পোছ কৰাৰ কাৰণে যিহেতু ইয়াত ধন আলী তালুকদাৰ তেখেতসকলৰ ঘৰত গৈছিলে হিৰণময় কাকলাৰীয়ে লগত আৰু মানুহবোৰ লৈ তাত যায় যে ধন আলী তালুকদাৰৰ যে ভৈনীক আৰু তাৰ যে বিনিদেৱ আৰু বহুতো লগ লাগে যে হিৰণময় কাকলাৰীৰ ওপৰত বৰ্বৰভাৱে যে এটাক কৰিলে আৰু তেখেতে 5 তাৰিখত যে এটাক কৰা গ'ল আৰু তেখেতে মেডিকেলাইজ হৈ 16 তাৰিখত তেখেতে মৃত্যুবৰণ কৰিব লগা হৈছে। গতিকে ইয়াৰ দ্বাৰা আমি এতিয়া অনুৰোধ কৰিব খুজিছোঁ যে আমাৰ এই অঞ্চলত যাতে আমাৰ খিলঞ্জীয়া মানুহ যিহেতু বসবাস কৰে আৰু বহুতো জাতি জনগোষ্ঠীয়ে অসমত বসবাস কৰে, ইয়াত যাতে মিলা প্ৰীতি চলিব লাগে। তাৰে মাজত এনেকৈ ধৰ্ষণকাৰী হত্যাকাৰী এনেকৈ যদি হয় তেতিয়া আমি কেতিয়াও সহ্য কৰিব নোৱাৰিব আৰু তেখেতসকলে 3জন মিলি যিখিনি ধৰ্ষণ কৰিলে আৰু যে হিৰণময় কাকলাৰীক হত্যা কৰিলে তেখেতসকলে যাতে উচিত শাস্তি পায় আমি বিচাৰিছোঁ, দাবী কৰিছোঁ তেখেতসকলে ফাঁচীত মানে তেখেতসকলক ফাঁচী দিয়াব লাগে। কিয়নো এই ধৰ্ষণৰ পৰা এই হত্যাৰ পৰা যাতে পুনৰবাৰ এনেকৈ মানে দুষ্ট চক্ৰে যাতে পুনৰ যাতে এনেকৈ মনোভাৱ ল'ব নোৱাৰে তাৰ কাৰণে আমি সকীয়াই দিছোঁ। অসম পুলিচে তেখেতসকলক এৰেষ্ট কৰিছে ঠিকেই, আমি বিচাৰিছোঁ মাত্ৰ এৰেষ্ট কৰিলে নহ'ব, তেখেতসকলৰ ওপৰত যাতে বিহিত ব্যৱস্থা লয় এটা উচিত শাস্তি যাতে পায় আমি তাকে বিচাৰিছোঁ। আলাপ আলোচনা কৰিব যোৱা নিৰস্ত এই হিৰণময় কাকলাৰী আৰু আন 4-5 গৰাকী এই ব্যক্তিসকলক মানে বৰ্বৰভাৱে তেওঁলোকে হাতত দাগ কোঠাৰ জোং লৈ পেলাই আক্ৰমণ চলাইছিল, কাটিছিল আৰু এতিয়াও দুইজনৰ মূৰত মানে আঘাত আছে আৰু হিৰণময় কাকলাৰীক বেগাৰেৰে তেওঁ হানি খুচি কৰিছিল। এই ধন আলী তালুকদাৰ লগতে পাৰ্মিনা বেগম আৰু চেকবৰ আলী এই 5 গৰাকী ব্যক্তি একেলগে আৰু এই যে বৰ্বৰ অমানৱীয় আৰু যি হত্যাকাণ্ড এইটো আমি কঠোৰ ভাষাৰে আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। অসম চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ DGP ডাঙৰীয়াক আমি এই হিৰণময় কাকলাৰীৰ ঘৰৰ পৰা আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। আজি আমি এপছু আৰছু আৰু সূত্ৰধন সন্মিলনী একেলগে ছাত্ৰ সন্থা আমি একেলগে আছোঁ আৰু ইয়াৰ পৰা আমি দাবী জনাইছোঁ যে ধন আলী তালুকদাৰ আৰু ইয়াৰ সঙ্গী বাহাৰ আলী, ৰহমান আলী 3গৰাকী ব্যক্তিয়ে যি ধৰ্ষণ কৰিলে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে। পাৰ্মিনা বেগম আৰু চেকবৰ আলী তেওঁলোকে যি হত্যাকাণ্ডৰ লগত ধন আলীৰ লগত একেলগে তেওঁলোকে জড়িত হ'ল বা চকু আগত এজন মানুহক বৰ্বৰভাৱে হত্যা কৰিলে ইয়াৰ সুবিচাৰ ন্যায় লাগে। যিকোনো বিনিময়ত ধন আলী আৰু আন 5 গৰাকী ব্যক্তিৰ শাস্তি আমাক লাগিবই আৰু দৃষ্টান্তমূলক শাস্তি বিহিব লাগিব। কোনো কাৰণত যাতে দোষী সাৰি যাব নোৱাৰে আৰু এই কথাটো মই স্পষ্ট কৰি দিছোঁ, খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত যি আক্ৰমণ মই এইটো স্পষ্টকৈ ক'ব বিচাৰোঁ, এইটো বাংলাদেশী মানুহবিলাকেহে এনেকুৱা কৰিব পাৰে। অসমৰ খিলঞ্জীয়া মানুহসকলে কেতিয়াও এনেকুৱা ধৰ্ষণ কৰি পেলাই কাৰোবাক হত্যা কৰাৰ কথা
মন মগজু তেনেকুৱা কথা কেতিয়াও নাহে আৰু যিবিলাক অনুপ্ৰৱেশকাৰী যিবিলাক বাংলাদেশী তেওঁলোকহে মানে অসমৰ খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণ ধৰ্ষণৰ যি এটা মানে নিচিনা টাৰ্গেট আৰু ধৰ্ষণ কৰাৰ পিছত কোনোবা যদি আলোচনা কৰিব যায় তাকো আক্ৰমণ কৰি পেলাই হত্যা কৰা ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ আমি অমানৱীয় নহয় আমি হিংসা নিবিচাৰোঁ কিন্তু মূল কথাটো হ'ল যে ধন আলি তালুকদাৰৰ ঘৰখন বুলডোজাৰ চলাব লাগিব বুলি আমি দাবী জনাইছোঁ কাৰণ তেওঁ এটা দুটা হত্যা মানে এটা হত্যাকাণ্ড দুটা মানে ধৰ্ষণ কাণ্ড কৰা এইগৰাকী ব্যক্তি আৰু 5 গৰাকী অভিযুক্তক কোনো কাৰণত যাতে সাৰি যাব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ ডিজিপিক দাবী জনাইছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত দুধনৈত ইয়াৰ কাৰণে গণসমাৱেশ ধৰ্ণা কাৰ্যসূচী আমি ল'বলৈ আমি সাজু হৈছোঁ আৰু আহি থকা এক সপ্তাহৰ ভিতৰত আমাৰ ধৰ্ণা আৰু ইয়াত গণসমাৱেশ সকলো জাতীয় সংগঠন ছাত্ৰ সংগঠন এপছু আৰছু সকলো মিলি পেলাই এই যি মানে ধৰ্ণা সেই যে দাবী আমি এইটো ইয়াত ৰাখিম আৰু আজি এই ঘৰখনত আহি আমি মৰ্মাহত হৈছোঁ আৰু ঘৰৰ মানুহ এজন হেৰুৱাৰ পিছত এই ঘৰখনে যেনেকুৱা এটা মানে মনত যি এটা অশান্তি আৰু মনত ঘৰখনত এজন মানুহ যি হেৰাই গ'ল তাৰ কাৰণে ঘৰৰ এই মানে দুখৰ সময়ত আমি একেলগে ভাগ লৈছোঁ আৰু যিগৰাকী ব্যক্তি আজি মৃত্যু হ'ল তেওঁ স্বৰ্গীয় যি আত্মালৈ আমি চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ